Hello everyone. এই ভিডিঅ'ত আমি ক্লাছ 10ৰ যি সায়েন্স আছে সায়েন্সৰ চেপ্টাৰ 3 ধাতু আৰু অধাতু সেই পাঠটোৰ কিছুমান এমচিকিউ কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে আটাইতকৈ নমনীয় ধাতুটো সোণ, ৰূপ, তাম, এলুমিনিয়াম। সোণ। তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু সোণ, ৰূপ, এলুমিনিয়াম, সীহ, ৰূপ। সাধাৰণ উষ্ণতাত জুলীয়া ধাতুটো গেলিয়াম, চিজিয়াম, সীহ, পাৰা। উত্তৰটো পাৰা। সাধাৰণ উষ্ণতাত জুলীয়া অধাতু আয়োডিন, ক্লৰিন, ব্ৰমিন, ছালফাৰ। তো ব্ৰমিন হয়। দ্ৰুতি থকা অধাতু কাৰ্বন, ছালফাৰ, ফছফৰাছ, আয়োডিন। উত্তৰটো আয়োডিন। তলৰ কোনটো ধাতু কটাৰীৰে কাটিব পাৰি? মেগনেছিয়াম, ছডিয়াম, সীহ, গেলিয়াম। ছডিয়াম। তলৰ কোনটো এটা উভয়ধৰ্মী অক্সাইড? Na2O, K2O, CuO, Lu, okay, Al2O, Al2O, এলুমিনিয়াম অক্সাইড যোনটো হয় সেইটো। তলৰ কোনটো ধাতব অক্সাইড পানীত দ্ৰৱণীয়? Na2O, Fe2O, CuO, PbO। এইটো নাই সোডিয়াম অক্সাইড যোনটো হয় সোডিয়াম অক্সাইডটো। Na2O। CuAl, NaF এই ধাতু কেইটা অক্সিজেনৰ লগত হোৱা বিক্ৰিয়া বেগৰ নিম্ন ক্ৰমত সজালে হ'ব। তো ইয়াত নিম্ন ক্ৰম সবচে কম কোনটো তাৰপিছত সবচে বেছি কি কোনটো সেইটো হিচাপত সজাব দিছে। প্ৰথম CuNaFeAl, NaAlCuFe, NaAlFeCu। তো ইয়াৰ উত্তৰটো হ'ব সি নম্বৰ যোনটো হয় সোডিয়াম, তাৰপিছত এলুমিনিয়াম, তাৰপিছত আইৰন, তাৰপিছত কপাৰ। তলৰ ধাতুবোৰৰ কোনটোৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? NaFeCuSg। তো ইয়াত সোডিয়াম Na যোনটো। তলৰ কোনটো ধাতুৰে উচ্চ উষ্ণতাটো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে? CuEg, Ag, Al। Ag যোনটো হয় এইটো যোনটো সিলভাৰ হয়। তলৰ কোনটো ধাতুৰে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগেৰে বিক্ৰিয়া কৰে? AlFeNaCa, Na যোনটো সোডিয়াম হয়। তলৰ কোনটো ধাতুৱে কেৱল গৰম পানীৰ লগতহে বিক্ৰিয়া কৰে? KMgAlCa, Mg এইটো মেগনেছিয়াম যোনটো হয়। তলৰ কোনটো ধাতুৱে কেৱল উতলা পানীৰ বাষ্পৰ সৈতেহে বিক্ৰিয়া কৰে? MgCuFeCa, Fe যিটো আইৰন। তলৰ কোনটো ধাতুৱে পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে? CuFeAlMg, Cu যিটো কপাৰ হয়। তলৰ কোন দুটা ধাতুৱে অতি লঘু HNO লগত বিক্ৰিয়া কৰি H2 গেছ উৎপন্ন কৰে? CuCO, MgMn, AlFe, NaK। MgMn। লঘু এচিডৰ লগত FeAlZn Mgৰ বিক্ৰিয়া বেগৰ নিম্ন ক্ৰমটো হ'ল ইয়াত অপচনটো হ'ব ডি যোনটো মেগনেছিয়াম সবচে বেছি, তাৰপিছত এলুমিনিয়াম, তাৰপিছত জিংক, তাৰপিছত আইৰন। নেক্সট এতিয়া আমি কিছুমান কুৱেশ্যন এনসাৰ কৰিম চাম। প্ৰথম কুৱেশ্যনটো সোডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়? সোডিয়াম অধিক সক্ৰিয় ধাতু। ই স্বাভাৱিক উষ্ণতাত অক্সিজেনৰ লগত বিক্ৰিয়া কৰে আৰু বিক্ৰিয়াটো অধিক তাপবৰ্জী বা অধিক তাপোৎপাদক। সোডিয়াম কেৰাচিনৰ লগত বিক্ৰিয়া নকৰে, সেইবাবে ইয়াক কেৰাচিনৰ মাজত ডুবাই ৰখা হয়, ফলত ই বায়ুৰ সংস্পৰ্শত নাহে আৰু কোনো ৰাসায়নিক বিক্ৰিয়া নহয়। লঘু হাইড্ৰক্লৰিক এচিডত এটা সক্ৰিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰনে লঘু H2SO লগত কৰা বিক্ৰিয়াটো সমীকৰণ লিখা। যেতিয়া এটা সক্ৰিয় ধাতু লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া হাইড্ৰজেন গেছ উৎপন্ন কৰে।
আইৰণ আৰু পনীয় ছালফিউৰিক এচিডৰ বিক্ৰিয়াৰ ফলত ফেৰাছ ছালফেট লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় Fe plus H2SO4 is equal to FeSO plus H2 আয়ন সালফেট দ্ৰৱত জিংক ধাতু দিলে কি দেখিবা সংঘটিত হোৱা বিক্ৰিয়াটো লিখা জিংক আইৰণতকৈ বেছি সক্ৰিয় সেইবাবে জিংক যেতিয়া আইৰণ সালফেট বা FeSO লগত বিক্ৰিয়া কৰে তেতিয়া জিংকে আইৰণক স্থানান্তৰ কৰে আৰু বৰণহীন জিংক সালফেট উৎপন্ন হয় মটিয়া বৰণৰ আইৰণ ধাতু জমা হয় Zn plus FeSO4 okay SO is equal to ZnSO plus Fe আয়নীয় যৌগৰ গলনাঙ্ক কিয় বেছি ইলেক্ট্ৰযুজি বা আয়নীয় যৌগবোৰৰ কেটায়ন আৰু এনায়নবোৰৰ মাজত বিদ্যুৎ স্থিতি আকৰ্ষণ বল অতি প্ৰবল সেই কাৰণে আয়নবোৰ পৃথক কৰিবৰ কাৰণে যথেষ্ট তাপৰ প্ৰয়োজন হয় সেইবাবে আয়নীয় যৌগবোৰৰ গলনাঙ্ক আৰু উতলাঙ্ক অতি বেছি তলত দিয়াবোৰৰ সংজ্ঞা লিখা মণিক আকৰ খনিজমল মণিক পৃথিৱীৰ খোলাটোত পোৱা ধাতু আৰু ইয়াৰ যৌগবোৰত থকা প্ৰাকৃতিক গোটা পদাৰ্থবোৰক মণিক বোলা হয় উদাহৰণস্বৰূপে প্ৰকৃতিত পোৱা CaCO3 NaCl FeS আদি মণিক আকৰ যিবোৰ খনিজ পদাৰ্থৰ পৰা ধাতুবোৰ লাভজনকভাৱে আৰু কম খৰচত আহৰণ কৰিব পাৰি তেনেবোৰ খনিজ পদাৰ্থক আকৰ বোলা হয় কিছুমান খনিজ পদাৰ্থত বেছি পৰিমাণে ধাতু আৰু অতি কম পৰিমাণে অশুদ্ধি থাকে আনহাতে কিছুমান খনিজ পদাৰ্থত কম পৰিমাণে ধাতু আৰু বেছি পৰিমাণে অশুদ্ধি থাকে সেইবাবে ধাতু নিষ্কাশন কৰোতে সকলোবোৰ খনিজ পদাৰ্থ ব্যৱহাৰ কৰিব নোৱাৰি উদাহৰণস্বৰূপে বক্সাইট আৰু বোকা এলুমিনিয়ামৰ খনিজ পদাৰ্থ অৱশ্যে বক্সাইটৰ পৰাহে লাভজনকভাৱে আৰু কম খৰচত এলুমিনিয়ামৰ নিষ্কাশন কৰা হয় গতিকে এলুমিনিয়ামৰ আকৰ বক্সাইটে বোকা নহয় খনিজমল আকৰ এটা খনিৰ পৰা নিষ্কাশন কৰোতে ই মাটি শিল আদি অশুদ্ধিৰ লগত মিহলি হৈ থাকে এই অশুদ্ধিবোৰকে খনিজমল বোলা হয় এই অশুদ্ধি আম্লিক বা ক্ষাৰকীয় প্ৰকৃতিৰ হ'ব পাৰে প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা গোল্ড সোণ প্লাটিনাম আৰু সিলভাৰ ৰূপ অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয় Fe Zn NiSN আদি অক্সাইডবোৰ অকল তাপ দিলে বিজাৰিত নহয় ইয়াক বিজাৰিত কৰিবৰ কাৰণে এটা বিজাৰক আৱশ্যক হয় সাধাৰণতে কাৰক বিজাৰক হিচাপে ব্যৱহাৰ কৰা হয় ধাতুবোৰৰ অক্সাইডৰ কাৰ্বনক বিজাৰক হিচাপে ব্যৱহাৰ কৰা হয় ধাতুবোৰৰ অক্সাইডক কাৰ্বনৰ সৈতে উত্তপ্ত কৰিলে ধাতুবোৰ পোৱা যায় ZnO plus কাৰ্বন plus CO Zn plus CO CO plus C is equal to Cu plus CO কাৰ্বন অবিহনে অতি সক্ৰিয় ধাতুবোৰ যেনে সোডিয়াম কেলছিয়াম এলুমিনিয়াম ইত্যাদি বিজাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰি ধাতু নিষ্কাশন কৰা হয় এই অতি সক্ৰিয় কম সক্ৰিয় ধাতুক স্থানান্তৰ কৰিব পাৰে যেনে Fe2O3 plus 2Al equal to 2Fe plus Al2O plus তাপ শক্তি উভয়ধৰ্মী অক্সাইড কাক বোলে দুটা উভয়ধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া উভয়ধৰ্মী অক্সাইড কোনো অক্সাইডৰ মাজত ক্ষাৰকীয় আৰু আম্লিক উভয় অক্সাইডৰ ধৰ্ম বিদ্যমান থাকে সিবোৰ এচিড আৰু ক্ষাৰক উভয়ৰ লগত বিক্ৰিয়া কৰে আৰু উভয় ক্ষেত্ৰত লৱণ আৰু পানী উৎপন্ন কৰে এই কাৰণে সিবোৰক উভয়ধৰ্মী অক্সাইড বোলা হয় যেনে জিংক অক্সাইড এলুমিনিয়াম অক্সাইড ইত্যাদি আম্লিক ব্যৱহাৰ ZnO plus 2NaOH is equal to ZnONa2 plus H2O ক্ষাৰকীয় ব্যৱহাৰ ZnO plus H2SO Zn is equal to ZnSO4 plus H2O লুট মামৰ ধৰা
ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা। লুট মামৰে ধৰাৰ পৰা ৰক্ষা কৰা যায় তলত দিয়া দুটা উপায়েৰে। লু দ্বাৰা নিৰ্মিত বস্তুৰ ওপৰত ৰঙৰ প্ৰলেপ দি মামৰে ধৰা ৰোধ কৰা যায়। লুৰ ওপৰত জিংক ধাতুৰ প্ৰলেপ দি মামৰে ধৰা বন্ধ কৰা হয়। অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে? যেতিয়া অধাতু এটাৰ অক্সিজেনৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটে তেতিয়া আম্লিক অক্সাইড গঠন কৰে। উদাহৰণ স্বৰূপে SO2, CO2, NO আদি আম্লিক অক্সাইড। কোনো কোনো ক্ষেত্ৰত অধাতু প্ৰথম অক্সাইড গঠন কৰে, যেনে H2O, COL। কাৰণ দেখুওৱা। গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গোল্ড আৰু চিলভাৰ ব্যৱহাৰ কৰা হয়। প্লেটিনাম, গোল্ড আৰু চিলভাৰ ধাতুবোৰত চিকমিকনি, কঠিন, ঘাত সহনীয়তা, নমনীয়তা আদি ভৌতিক ধৰ্ম থকাৰ বাবে গহনা পাতি তৈয়াৰ কৰাৰ কাৰণে এইবোৰ ব্যৱহাৰ কৰা হয়। ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়। ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম আদি ইত্যাদি ধাতুকেইটা অধিক সক্ৰিয়। স্বাভাৱিক উষ্ণতাত এইবোৰ ধাতু বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰে আৰু আৰ্দ্ৰ বায়ুত জ্বলি উঠে। সেইকাৰণে এই ধাতুবোৰত তেলত কেৰাচিনত ডুবাই ৰখা হয়। এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু, তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এলুমিনিয়াম অধিক সক্ৰিয়, তথাপি এই ধাতু দ্বাৰা ৰন্ধনৰ বৰ্তন তৈয়াৰ কৰা হয়, কাৰণ এইবোৰ বৰ্তনবোৰৰ পৃষ্ঠতলত এলুমিনিয়াম অক্সাইডৰ এটা আস্তৰণ পৰে যি বৰ্তনবোৰক ক্ষয় সাধনৰ পৰা ৰক্ষা কৰে। ইলেক্ট্ৰনৰ আদান প্ৰদানৰ দ্বাৰা ছডিয়াম ক্লৰাইডৰ গঠন লিখা। ছডিয়াম আয়ন আৰু ক্লৰিন আয়ন বিপৰীত আধানযুক্ত হোৱাৰ বাবে পৰস্পৰৰ লগত বিদ্যুৎ স্থিতি আকৰ্ষণৰ দ্বাৰা যোজিত হৈ ছডিয়াম ক্লৰাইড NaCl উৎপন্ন কৰা হয়। ইয়াৰে NaCl ৰ গলনাংক অধিক। কপাৰ বিদ্যুৎ পৰিশোধৰ বাবে ব্যৱহৃত এনড আৰু কেথড হিচাপে কি লোৱা হয়? বিদ্যুৎ বিশ্লেষণ পদ্ধতিত অশুদ্ধ কপাৰ এনড হিচাপে আৰু বিশুদ্ধ কপাৰ কেথড হিচাপে ব্যৱহাৰ কৰা হয়। ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ধাতুৰ সংজ্ঞা লিখা। ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ধাতুক চিকিনি থকা, কঠিন, ঘাত সহনীয়, নমনীয়, তাপ আৰু বিদ্যুতৰ সুপৰিবাহী, উচ্চ গলনাংক আৰু উতলাংক বিশিষ্ট আৰু হাতুৰিৰে কোবালে শব্দ সৃষ্টি কৰা মৌল হিচাপে সংজ্ঞাবদ্ধ কৰিব পাৰি। তৰল অৱস্থাত থকা এটা ধাতু আৰু এটা অধাতুৰ নাম লিখা। তৰল ধাতু মাৰ্কাৰী, তৰল অধাতু ব্ৰামিন। দুটা ধাতুকল্পৰ নাম লিখা। চিলিকন আৰু জাৰ্মেনিয়া। বিদ্যুৎ কুপৰিবাহী এটা ধাতু আৰু বিদ্যুতৰ সুপৰিবাহী এটা ধাতুৰ নাম লিখা। বিদ্যুতৰ কুপৰিবাহী এটা ধাতু হ'ল বিস্মাথ আৰু বিদ্যুতৰ সুপৰিবাহী এটা ধাতু হ'ল গ্ৰেফাইট। অধাতু হ'ল ধাতুবোৰ কিয় বিদ্যুৎ ধনাত্মক ধৰ্মৰ? ৰাসায়নিক বিক্ৰিয়াত ধাতুবোৰে সিহঁতৰ যোজক কক্ষৰ পৰা সহজে ইলেক্ট্ৰন হেৰুৱাই ধনাত্মক আৰু আধানযুক্ত আয়নত পৰিণত হয় বাবে ধাতুবোৰ বিদ্যুৎ ধনাত্মক ধৰ্মৰ। উদাহৰণস্বৰূপে ৰাসায়নিক বিক্ৰিয়াত পটাছিয়াম ইয়াৰ যোজক ইলেক্ট্ৰন হেৰুৱাই পটাছিয়াম আয়ন K+ হয়। ধাতুবোৰ কিয় বিজাৰক পদাৰ্থ? ৰাসায়নিক বিক্ৰিয়াবোৰত ধাতুৰ পৰমাণুবোৰে সিহঁতৰ যোজক কক্ষৰ পৰা সহজে ইলেক্ট্ৰন হেৰুৱাই আৰু ধনাত্মক আধানযুক্ত আয়নলৈ জাৰিত হয়, গতিকে ধাতুৰ বিক্ৰিয়াবোৰক ৰিডক্স বিক্ৰিয়া বোলা হয়। ৰিডক্স বিক্ৰিয়াবোৰত জাৰিত হোৱা পৰমাণুটোক বিজাৰক দ্ৰব্য বোলা হয়, গতিকে ধাতুবোৰ বিজাৰক। সোণক প্ৰকৃতিত কিয় মুক্ত অৱস্থাত পোৱা যায়? সোণ এবিধ কম পৰিমাণে সক্ৰিয় ধাতু। ই বায়ুমণ্ডলত থকা জলীয় বাষ্প, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সৈতে সহজে বিক্ৰিয়া নকৰে, সেইবাবে সোণক প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা যায়। কপাৰে পনীয়া আৰু জাৰক গুণ নথকা এচিডৰ পৰা হাইড্ৰজেন মুক্ত কৰিব নোৱাৰে কিয়? কপাৰে পনীয়া আৰু জাৰক গুণ নথকা এচিডৰ সৈতে বিক্ৰিয়া নকৰে। বিদ্যুৎ ৰাসায়নিক শ্ৰেণী বা সক্ৰিয়তা শ্ৰেণীত হাইড্ৰজেনৰ তলত কপাৰ অৱস্থিত। এচিডত থকা হাইড্ৰজেন আয়নবোৰ বিজ্ঞানৰ বাবে প্ৰয়োজন হোৱা
ইলেক্ট্ৰন এৰি নিদিয়ে। গতিকে কপাৰে পনীয়া আৰু জাৰক গুণ নথকা এচিডৰ পৰা হাইড্ৰজেন মুক্ত কৰিব নোৱাৰে। ছডিয়ামক বিদ্যুৎ বিজাৰণ পদ্ধতিৰে নিষ্কাশন কৰোঁতে বিদ্যুৎ কোষটোত কেলছিয়াম ক্লৰাইড কিয় যোগ দিয়া হয়? বিগলিত ছডিয়াম ক্লৰাইড গলনাংক খুব বেছি, প্ৰায় 800 ডিগ্ৰী চেলছিয়াছ। এই উষ্ণতাত ইয়াক বিগলিত অৱস্থাত ৰখাটো অতি কঠিন। বিগলিত ছডিয়াম ক্লৰাইডৰ লগত কেলছিয়াম ক্লৰাইড যোগ কৰিলে গলনাংক 600 ডিগ্ৰী চেলছিয়াছলৈ নামি আহে। এই কাৰণে ছডিয়ামক বিদ্যুৎ বিজাৰণ পদ্ধতিৰে নিষ্কাশন কৰোঁতে বিদ্যুৎ কোষটোত কেলছিয়াম ক্লৰাইড যোগ দিয়া হয়। ধাতুমল কি? খনিৰ পৰা আহৰণ কৰাৰ পিছত অশুদ্ধিৰ ৰূপত মাটি বা শিলজাতীয় পদাৰ্থ আদি মণিকৰ সৈতে মিহলি হৈ থাকে। এই অশুদ্ধিবোৰক খনিজমল বোলা হয়। বিগালক নামৰ এবিধ পদাৰ্থ আকৰৰ লগত যোগ কৰি খনিজ মল আঁতৰোৱা হয়। বিগালকে খনিজ মলৰ সৈতে বিক্ৰিয়া কৰি গলিত দ্ৰৱ উৎপন্ন কৰে। এই দ্ৰৱটো পাতল হোৱাৰ বাবে গলিত ধাতুৰ ওপৰত ওপঙি থাকে আৰু ইয়াক তাৰ পৰা আঁতৰোৱা হয়। এই গলিত দ্ৰৱটোক ধাতুমল বোলা হয়। আকৰত থকা খনিজ মল আম্লিক বা ক্ষাৰকীয় হ'ব পাৰে। খনিজ মলখিনি আম্লিক প্ৰকৃতিৰ হ'লে ক্ষাৰকীয় বিগালক ব্যৱহাৰ কৰা হয়, আনহাতে খনিজ মলখিনি ক্ষাৰকীয় প্ৰকৃতিৰ হ'লে আম্লিক বিগালক ব্যৱহাৰ কৰা হয়। সংকৰ ধাতুবোৰৰ বিষয়ে এটি চমু টোকা লিখা। সংকৰ ধাতু এটা বা ততোধিক ধাতু বা ধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণেই হৈছে সংকৰ ধাতু। সংকৰ ধাতু গোটা দ্ৰৱ বুলিও কোৱা হয়। সংকৰ ধাতুবোৰক বহুলভাৱে দুটা শ্ৰেণীত ভাগ কৰিব পাৰি। লৌহ সংকৰ ধাতু, যিবোৰ সংকৰ ধাতুৰ এটা উপাদান আইৰণ, সেইবোৰক লৌহ সংকৰ ধাতু বোলা হয়। উদাহৰণস্বৰূপে আইৰণ আৰু কাৰ্বনৰ সংকৰ ধাতু হ'ল তীখা, আকৌ আয়ন, নিকেল আৰু ক্ৰমিয়ামৰ সংকৰ ধাতু হ'ল নিষ্কলংক তীখা। অলৌহ সংকৰ ধাতু, আইৰণ উপাদান হিচাপে নথকা সংকৰ ধাতুবোৰক অলৌহ সংকৰ ধাতু বোলা হয়। উদাহৰণস্বৰূপে মেগনেছিয়াম হ'ল এলুমিনিয়াম আৰু মেগনেছিয়াম সংকৰ ধাতু, ব্ৰঞ্জ হ'ল তাম আৰু টিন সংকৰ ধাতু। কি হ'ব যেতিয়া সমীকৰণ সহ লিখিবা? ছডিয়ামৰ টুকুৰা এটা পানীত দিলে। ছডিয়াম ধাতুৱে পানীৰ লগত সাধাৰণ উষ্ণতাৰে প্ৰচণ্ডভাৱে বিক্ৰিয়া কৰে আৰু পানীক বিয়োজিত কৰি ছডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। বিক্ৰিয়াটো ইমানেই বিস্ফোৰক যে বিক্ৰিয়াৰ সময়ছোৱাত উৎপন্ন হোৱা হাইড্ৰজেন গেছ তৎক্ষণাত জ্বলি শেষ হৈ যায়। 2Na + 2H2O = 2NaOH + H2। মেগনেছিয়াম বায়ুৰ পৰিৱেশত জ্বলালে। মেগনেছিয়াম সাধাৰণ উষ্ণতাত বায়ুৰ লগত বিক্ৰিয়া নকৰে, কিন্তু তাপ প্ৰয়োগ কৰিলে বায়ুৰ সংস্পৰ্শত জ্বলালে সীসাৰে জ্বলে আৰু মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে। 2Mg + O2 = তাপ 2MgO। লোহিত তন্ত্ৰ আইৰণৰ ওপৰেদি উতলা পানীৰ ভাপ যাবলৈ দিলে। আইৰণে ঠাণ্ডা পানীৰ সৈতে বিক্ৰিয়া নকৰে। লোহিতপ্ত আইৰণৰ ওপৰেদি পানীৰ ভাপ যাবলৈ দিওঁতে পানীৰ ভাগৰ লগত ই বিক্ৰিয়া কৰি ফেৰছ-ফেৰিক অক্সাইড FeO আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। 3Fe + 4H2O = Fe2OH + 4H2। পানীত মেগনেছিয়াম টুকুৰা দিলে। মেগনেছিয়াম ঠাণ্ডা পানীৰ সৈতে বিক্ৰিয়া নকৰে। উতলা পানীৰ সৈতে ই বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। Mg + H2O = MgO + H2।
কপাৰ সালফেটৰ দ্ৰৱত জিংকৰ দণ্ড এডাল ডুবালে বেছি সক্ৰিয় ধাতু এটা ইয়াৰ লৱণৰ ভৱৰ পৰা কম সক্ৰিয় ধাতু এটাক অপসাৰিত কৰিব পাৰে কপাৰ সালফেটৰ দ্ৰৱ এটাত জিংকৰ দণ্ড এডাল ডুবাই ৰাখিলে বৰণহীন জিংক সালফেট দ্ৰৱ উৎপন্ন হোৱাৰ বাবে কপাৰ সালফেট দ্ৰৱটোৰ নীলা ৰংটো লাহে লাহে নোহোৱা হৈ যায় আৰু জিংকৰ দণ্ডডালত ধাতৱীয় কপাৰ জমা হয় Zn plus CuSO is equal to ZnSO plus Cu জিংক কপাৰ সালফেট জিংক সালফেট জিংক কপাৰতকৈ বেছি বিদ্যুৎ ধনাত্মক সেইবাবে এই দুটা ইলেক্ট্ৰন ত্যাগ কৰে আৰু Zn2 plus আয়ন গঠন কৰে প্ৰভাৱটোত থকা কিউপ্ৰিক আয়নে এই ইলেক্ট্ৰনবোৰে গ্ৰহণ কৰে আৰু কপাৰ পৰমাণুলৈ বিজাৰিত হৈ জিংকৰ দণ্ডডাল জমা হ'বলৈ ধৰে কেলছিয়াম কাৰ্বনেট অতিকৈ উত্তপ্ত কৰিলে বায়ুৰ অনুপস্থিতিত কেলছিয়াম কাৰ্বনেট গলনাঙ্কৰ তলৰ এটা উষ্ণতাত অতিকৈ উত্তপ্ত কৰিলে ই বিয়োজিত হৈ কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে আৰু উদ্ৰায়ী অশুদ্ধিবোৰ আঁতৰি যায় চাই ল'ব কপাৰ অক্সাইড আৰু ককৰ মিশ্ৰণ উত্তপ্ত কৰিলে সক্ৰিয়তা শ্ৰেণীৰ মাজৰ অংশৰ ধাতুবোৰ অক্সাইডবোৰ উত্তপ্ত কৰিলে ধাতুবোৰক মুক্ত অৱস্থাত পাব নোৱাৰি সিহঁতক এটা বিজাৰকৰ সৈতে উত্তপ্ত কৰাটো প্ৰয়োজন কপাৰ অক্সাইড আৰু কৰ মিশ্ৰণ এটা উত্তপ্ত কৰিলে শক্তিশালী বিজাৰক হিচাপে ককে কপাৰ অক্সাইডক মুক্ত কপাৰ ধাতুলৈ পৰিৱৰ্তন কৰে বিগলিত সোডিয়াম ক্লৰাইডৰ বিদ্যুৎ বিশ্লেষণ কৰিলে বিগলিত সোডিয়াম ক্লৰাইডৰ বিদ্যুৎ বিশ্লেষণ বিগলিত NaClৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত কৰিলে কেথোডত ধাতৱীয় সোডিয়াম নিৰ্গত হয় ধাতুবোৰৰ ভিতৰত কোনটো ধাতু তাপৰ আটাইতকৈ ভাল পৰিবাহী ধাতুবোৰৰ ভিতৰত চিলভাৰেই তাপৰ আটাইতকৈ ভাল পৰিবাহী ধাতুবোৰৰ বহিঃখোলাত কিমান ইলেক্ট্ৰন থাকে ধাতুবোৰৰ পৰমাণুবোৰৰ বহিঃখোলাত সাধাৰণতে 12 বা 3টা ইলেক্ট্ৰন থাকে বহিঃখোলাত এটা ইলেক্ট্ৰন থকা ধাতু এটাৰ নাম লিখা হাইড্ৰজেন কোনটো ধাতু বা ধাতু তাপ আৰু বিদ্যুৎ আটাইতকৈ কম পৰিবাহী লেভ নমনীয় কি ধাতুৰ যিটো ভৌতিক ধৰ্মৰ বাবে ইয়াক টানি তাৰ প্ৰস্তুত কৰিব পাৰি তাক নমনীয় বোলে ঘাত সহনীয় কি ধাতুৰ যিটো ধৰ্মৰ বাবে ইয়াক পিটি পাতল টুকুৰা আৰু পাতলৈ সলনি কৰিব পাৰি তাকে ঘাত সহনীয়তা বোলে নমনীয় আৰু ঘাত সহনীয়তা দুয়োটা ধৰ্ম থকা দুটা ধাতুৰ নাম লিখা আটাইতকৈ বেছি নমনীয় আৰু ঘাত সহনীয় ধাতুবোৰৰ ভিতৰত গোল্ড আৰু সিলভাৰ উল্লেখযোগ্য বিদ্যুৎৰ সুপৰিবাহী এটা ধাতুৰ উদাহৰণ দিয়া গ্ৰাফাইট অধাতুৰ উদাহৰণ দিয়া গ্ৰাফাইট কম ঘনত্বৰ দুবিধ ধাতুৰ নাম লিখা সোডিয়াম আৰু পটাছিয়াম ৰাসায়নিক বিক্ৰিয়াত ধাতুবোৰ কি প্ৰকাৰৰ আয়ন গঠন কৰে ধাতুবোৰ বেছি পৰিমাণে বিদ্যুৎ ধনাত্মক ৰাসায়নিক বিক্ৰিয়াত সিহঁতে যোজক কক্ষৰ পৰা ইলেক্ট্ৰন ত্যাগ কৰে আৰু ধনাত্মক আয়ন আৰু বা কেটায়নত পৰিণত হয় আৰু ওচৰৰ সম্ভ্ৰান্ত গেছৰ সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰে ইয়াত বিক্ৰিয়াটো দিয়া আছে চাই লওক বৰ্গ এটাত মৌলবোৰৰ ধাতৱীয় ধৰ্মৰ কেনেদৰে পৰিৱৰ্তন হয় বৰ্গ এটা যিমানে তললৈ নামি যায় ধাতৱীয় ধৰ্ম আৰু বিদ্যুৎ ধনাত্মক ধৰ্ম সিমানে বাঢ়ি যায় বৰ্গ এটাৰ আটাইতকৈ তলৰ মৌলবোৰ ধাতৱীয় ধৰ্ম আটাইতকৈ বেছি ঘনত্বৰ ধাতু এটাৰ নাম লিখা ইৰিডিয়াম ধাতুৰ ঘনত্ব আটাইতকৈ বেছি ধাতুবোৰৰ কিয় বিক্ৰিয়া হয় কি বিক্ৰিয়া বুলি কয় ডিক্স বিক্ৰিয়া ধাতুবোৰৰ কিয় ডিক্স বিক্ৰিয়া হয় ৰাসায়নিক বিক্ৰিয়াবোৰত ধাতুৰ পৰমাণুবোৰে সিহঁতৰ যোজক কক্ষৰ পৰা অতি সহজে ইলেক্ট্ৰন ত্যাগ কৰে আৰু ধনাত্মক আয়ন আধানযুক্ত আয়ন কেটায়নলৈ জাৰিত হয় সেইকাৰণে ধাতুবোৰ ডিক্স বিক্ৰিয়া কৰে ধাতুবোৰে কি প্ৰকাৰৰ অক্সাইড গঠন কৰে ধাতুবোৰে সাধাৰণতে ক্ষাৰকীয় অক্সাইড গঠন কৰে তো Na 4Na plus O is equal to Na2O sodium oxide ব্ৰঞ্জৰ সংযুক্তি কি ব্ৰঞ্জৰ সংযুক্তি কপাৰ Cu 90% tin Sn 10%